গুড মৰ্ণিং এভৰিৱান। আপোনালোকে দেখিছে আজি আহিছোঁ আমি ফিল্ডত। ঠিক আছে, আমাৰ ফিল্ডখন আছে 12 বজীয়া আৰু মোৰ গাঁওখন যিহেতু 12 বজীয়া হয়, নগাঁও ৰহা 12 বজীয়া। তো আমি ফিল্ডলৈ আহিছোঁ আৰু এয়া দেখিছে সকলোৱে প্ৰেক্টিছ কৰি আছে। কোনোবাই ৰানিং কৰিছে, কোনোবাই প্ৰেক্টিছ কৰি আছে, এয়া জাম্পিং প্ৰেক্টিছ কৰি আছে, লং জাম্প। আৰু ইফালে আপোনাৰ এয়া দেখিছে লং জাম্প, এয়া প্ৰেক্টিছ হৈ আছে। খুব ধুনীয়াকৈ কৰি আছে সকলোৱে তেনেকৈ প্ৰেক্টিছ, কাৰণ আছাম পুলিচ AB UB কাৰণে সকলোৱে প্ৰস্তুতি কৰি আছে। আৰু লগতে এইফালে আকৌ ফুটবল খেলো হৈ থাকে, যিহেতু ফুটবল খেলৰো প্ৰেক্টিছ কৰাই আছে। তো ডাঙৰ ল'ৰাও প্ৰেক্টিছ হৈ আছে আৰু এয়া সৰু ল'ৰা ছোৱালীও প্ৰেক্টিছ হৈ আছে। খুব ধুনীয়া লাগে, ৰাতিপুৱা আহি সঁচাই মনটো বহুতেই ভাল লাগে। তো মানে অলপ নিজৰো এক্সাৰচাইজ হয়। সেয়া আজি আহিলোঁ, তো আপোনালোককো দেখালোঁ। তো মোৰ চেনেলটো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি